আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি সমগ্ৰ অসমতে গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে ২৭টা পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধন কৰা হ'ব। গুৱাহাটী মহানগৰীত এই দায়িত্ব মই পালন কৰিছোঁ আৰু মোৰ সতীৰ্থ মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ আজি এই পেঞ্চন সেৱা কেন্দ্ৰ আৰম্ভ কৰিব। এই পেঞ্চন সেৱা কেন্দ্ৰ আমি জিলা শিক্ষা বিষয়াসকলৰ কাৰ্যালয়ত আৰম্ভ কৰিছোঁ, কাৰণ অসম চৰকাৰে আটাইতকৈ বেছি পেঞ্চনৰ কাম শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে কৰিব লাগে। আমি দেখা পাওঁ যে অসমত যিমান চৰকাৰী কৰ্মচাৰী আছে তাৰ ৫০% অকল শিক্ষক আৰু শিক্ষয়িত্ৰী। তাৰোপৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ পেঞ্চনৰ দায়িত্ব পেঞ্চন সঞ্চালকালয়ে বহন কৰে আৰু আন কৰ্মচাৰীসকলৰ পেঞ্চনৰ দায়িত্ব একাউণ্টিং বা ইয়াৰ লগত জড়িত গোটেই কামটো আমাৰ এজি অফিচৰ পৰা হয়। এই পেঞ্চন সেৱা কেন্দ্ৰ এমট্ৰনে অসম চৰকাৰৰ উদ্যোগত স্থাপন কৰিছে আৰু মই আজিৰ এই অনুষ্ঠানটি সুন্দৰভাৱে কৰাৰ বাবে বা এই গোটেই পেঞ্চন সেৱা কেন্দ্ৰসমূহ নিৰ্মাণ কৰাৰ বাবে এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া আৰু মেনেজিং ডিৰেক্টৰ এছ সুন্দৰ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।